BPFৰ 5টা গেৰাণ্টিৰ ভিতৰত অন্যতম আছিল মাটিৰ পট্টা। মাথো 5 মাহতেই শাসনভাৰ আকৌ লৈ এটাকৈ 5টা গেৰাণ্টিক সফলতাৰে বাস্তৱ ৰূপ প্ৰদান। 5 মাহৰ ভিতৰত মাটিৰ পাট্টা পাই গ'লোঁ। মানে মোৰ ব্যক্তিগত হিচাপত মোৰ মাটিৰ পাট্টা নাছিলে, তাৰ মানে 5 মাহত মই পাই গ'লোঁ। আমাৰ EM বাইদেউ, তাৰপিছত হাগমা ছাৰক বহুত মোৰ অন্তৰৰ পৰা শুভেচ্ছা জনালোঁ। মানে BTCৰ বাহিৰত বহুত উচ্ছেদ হৈছে। তো আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে যেতিয়া কৈছে, ইলেকশ্যনৰ আগত কৈছিল যে 5টা গেৰাণ্টি, 1 নম্বৰ মানে মাৰি পাট্টা দিব আৰু উচ্ছেদ বন্ধ কৰিব। সেইটো মানে কাগজে আৰু কথাই মানে মিলি গৈছে। তাৰমানে আমাৰ BTCতে এতিয়ালৈকে উচ্ছেদ হোৱা নাই। আৰু যি কথা কৈছে সেই কথা মানে মিলি গ'ল, মানে নহয়ও আৰু মানে যিহেতু মাটিৰ পাট্টা দি আছে। মনটো ভাল লাগিল ছাৰৰ কাৰণে, গৰীব মানুহৰ কাৰণে ভাল কাম কৰাৰ কাৰণে বহুত ধন্যবাদ থাকিল ছাৰৰ কাৰণে, ভাল পাইছোঁ। হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বত BTCত এটুকুৰা মাটিৰ পট্টাৰ কাৰণে হাহাকাৰ কৰি ফুৰা সাধাৰণ জনতাৰ মুখত আজি শান্তিৰ নিশ্বাস।